নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি হৈছে নৱমী পূজা আৰু মই যিহেতু এই 2 দিন যাব পৰাই নাই, আজি যাম বুলি ভাবিছোঁ। ঘৰত মিস্ত্ৰী লাগি আছে, ভাত পানী বনাই যাব লাগিব, আহি সময় নহ'ব। আৰু সকলোকে মই দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। সকলোকে দুৰ্গা মাই মংগল কৰক তাৰে কামনা কৰিছোঁ। আৰু এতিয়া ড্ৰেছ পাতি পিন্ধি লওঁ, তাৰপিছত পূজাত গৈ লগ পাই আছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি পূজা আহি পাই গ'লোঁ আৰু এইখন হৈছে বৰমাৰ দুৰ্গা পূজা। এইবাৰ ইমান ডাঙৰকৈ পতা নাই, একদম সৰুকৈ পাতিছে। তথাপিও আহিছোঁ পূজা বুলি। আৰু এতিয়া চাকি বন্তি জ্বলালোঁ। এয়া চাকি বন্তি সকলোৱে জ্বলাইছে। এইফালে ল'ৰাৰ কাৰণে খেলা বস্তু চাই আছোঁ। সিহঁতক খেলা বস্তু লাগে। এয়া পাপাকে কিনি দি আছে দুয়োটাকে খেলা বস্তু। এতিয়া কিবা এটা খাবৰ কাৰণে দোকানত সোমালোঁ আৰু চাওমিন আৰু এইফালে পৰঠা। এয়া আমাৰ গোটেই ঘৰৰ পৰিয়াল। আমি এতিয়া দোকানত কিবা এটা খাই লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। সেইটো আছে সোধাচোন। এতিয়া পূজা চাই ঘৰ আহি পালোঁ আৰু এইফালে ল'ৰাই কি ফুকাই আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।